সকল ওয়েলকাম ব্যাক টু মাই চ্যানেল বিকাশ ব্লগস। তো আপোনালোকৰ খবৰ চাগে ভালেই, আশা কৰোঁ ভাল। আৰু আজি ব্লগছটো এনেকুৱা এটা টপিকৰ ওপৰত, টপিকটো হৈছে ইনচাল্ট কৰাৰ ওপৰত। কিছুমান ইউটিউবাৰ আছে ইনচাল্ট কৰে। কাক? মোৰ মন পছন্দ দুজন ইউটিউবাৰক, মন পছন্দ তিনিজন আছে, তিনিজনক বাৰু তেখেতক ইনচাল্ট কৰা মই দেখা নাই। তো আজি কৰা নাই, এদিন হ'লেতো কৰিব নে কি? আজিহে কৰা নাই ইনচাল্ট, এদিন হ'লে কৰিব তেখেতসকলে, আৰু কৰিলে একো ফাইদা নাই। আৰু মই কৈছিলোঁ যে মন পচন্দৰ দুজন ইউটিউবাৰক তেখেতসকলে ইনচাল্ট কৰে। কাক কাক মই নাম কৈ আছোঁ, ডিম্পু দা আৰু বিকাশ দা মোৰ ফেভৰেট হয়। আই লাভ ডিম্পু দা, আই লাভ বিকাশ দা। মই তেওঁলোকক দুজনক যদি পালোঁ, এখন ফুলাম গামোচাৰে মই আদৰ দিম। আৰু বহুত আছে ইউটিউবাৰ মোৰ মন পচন্দ, কিন্তু অসমৰ ভিতৰত এই দুজনে বেছি ভাল। আৰু এজন আছে, তাৰমানে মই এইটো টপিকটো কিয় ইনচাল্ট কৰাৰ ওপৰত, এই দুজনক ইনচাল্ট কৰে এই দুজনৰ কথাই কৈছোঁ, আৰু বেলেগ ইউটিউবাৰৰ কথা কোৱা নাই। তো ইনচাল্ট কৰাৰ কাৰণ কি? কাৰণ থাকে কি মানে মই বুজি নাপাওঁ। ইনচাল্ট কিয় কৰে মানে? ইনচাল্ট কৰাটো কোনো কথাই আহিয়ে নপৰে। মই এটা কথা কওঁ শুনক, তেখেতসকলে ইমান ধুনীয়া কাম কৰি ইমান আগুৱাই গৈছে, কষ্টত বিকাশ দাহঁত, টিম্পু দা, তেওঁ দুজনে কষ্ট কৰি মিলিয়নছ ছাবস্ক্ৰাইবাৰ হৈছে। আৰু বহুত কেইবাটাও ইউটিউবাৰো আছে মিলিয়ন ছাবস্ক্ৰাইবাৰ, কিন্তু মই যোন দুজনক ইনচাল্ট কৰিছে তেখেত দুজনৰ কথাই মই কৈছোঁ। এখেত দুজনক কিয় ইনচাল্ট কৰে? আছে কিছুমান ইউটিউবাৰ, মই নাম নকৰোঁ। ইনচাল্ট কৰা কোনো কথা আহি নপৰে। মই কৈছোঁ তেতিয়া কথা আহিয়ে নপৰে। ইনচাল্ট কৰিলে মানে বেয়া লাগে। ভাল মানুহক যদি কোনোবা এজনে ইনচাল্ট কৰে ন, তেতিয়া বেয়া লাগে। ভাল কথা কওক, কাৰণ তেখেত দুজনেতো ভিডিঅ' নবনায় আপোনাৰ ওপৰত। কিয়? তেখেত দুজন নবনালে বুলি মই নবনাম নেকি? মই বনাম। যোনবিলাকে ভাল পায় ন, তেখেতসকলে বনাবই। কাৰণ ভাল মানুহক বেয়া ক'বলৈ কেতিয়াও নিদিয়ে। কিয় বেয়া ক'ব? কাৰণ কিয়? তেখেতে কি কৰিছে, কি বেয়া কাম কৰিছে মোক কমেণ্টত জনাব। তেখেতে কি বেয়া কাম কৰিছে মোক কমেণ্টত জনাব, ঠিক আছে? তো ইনচাল্ট নকৰিব, মোৰ মুঠতে এইটো ইনচাল্ট নকৰিব। আপোনাকো যদি কোনোবাই যে ইনচাল্ট কৰে, ময়ো বেয়া পাম। কাৰণ কিহৰ কাৰণে? আপোনাক ইনচাল্ট কৰিবই। তেখেত কিছুমান ইউটিউবাৰৰ কথা কৈছোঁ, ইনচাল্ট কৰিব আপোনালোকক। আপুনি যদি ইনচাল্ট কৰে, আপোনাকো কৰিব, কমেণ্টত জনাব। আপোনাক কমেণ্টত এনেকুৱা ক'ব কমেণ্টত যে আপুনি একো কাম নাই, হেন তেন কিবা কিবি। মই নকওঁ ইমান বেয়াকৈ, মানে কমেণ্টত কয় হ'লে বুলি মই বেয়াকৈ নকওঁ, কিন্তু কমেণ্টত কোৱা কথাই কৈছোঁ। মই কমেণ্টত ইমান কমেণ্ট আহে, আপুনি ভিডিঅ' কেনেকৈ বনায়? মই তাকে আচৰিত। এই কিছুমান ইউটিউবাৰৰ কথা কৈছোঁ মই, তেখেতসকলে মানে ভিডিঅ' কেনেকৈ বনায়? মই হ'লেতো নবনামেই। আৰে বেয়া ভিডিঅ' বেয়া ভিডিঅ' বনাই কাৰণেতো আপোনালোকক কমেণ্ট কৰে। ভাল ভিডিঅ' বনাওকচোন। তাৰ যদি 100টাই যদি কমেণ্ট দিয়ে, তাৰ ভিতৰত যদি 50% মানে 100%ৰ ভিতৰত যদি 20%ে যদি বেয়া কমেণ্ট দিয়ে, আপোনাৰ 80%ে আপোনাক ৰাইটে ক'ব। কাৰণ 100%ৰ ভিতৰত আপোনাক 20%হে কমেণ্ট কৰিছে। তাৰ ভিতৰতো 80জনেতো আপোনাক ভাল বুলিয়ে কৈছে, আপুনি ভিডিঅ' ভাল বনায়।
হেন কিবা কিবি বহুত ভালে কৈছে তো সেই বিজনক বাদ দি দিয়ক সেই বিজনক বাদ দি দিব কাম নাই আছিজনে আপোনাৰ ছাপোৰ্টত আছেতো সেইখিনিয়ে বহুত তেখেতসকলৰ কমেণ্ট মানে আশীৰ্বাদ সেইটো যদি ভাল কমেণ্ট যদি কৰে সেইটো হৈছে আমাৰ আশীৰ্বাদ আমাক সিহঁতে আশীৰ্বাদ দিছে যাতে আৰু ভাল ভিডিঅ' বনাই আগুৱাই যাব পাৰোঁ তো কথাটো এনেকুৱা আৰু ভাল ভিডিঅ' বনাই যাতে আগুৱাই যাব পাৰোঁ যদি ইনচাল্টে কৰে আপুনি আপোনাক কি মানে আপোনাকতো ক'বই কমেণ্টত আপোনাকো ইনচাল্টে কৰিব ঠাট্টা কৰিব বেয়া কমেণ্ট কৰিব সেইটো কাৰণে ভাল ভিডিঅ' বনাব আগুৱাই যাব চবেই ছাপোৰ্ট কৰিব আৰু ভাল ভিডিঅ'টো বনালেতো কৰিবই টিম্পুদাই হওক বিকাশ দাই হওক আৰু কোনোবা আৰু তেখেতসকলে দুখীয়াক মই এটা কথা ক'ব ইনচাল্ট যে কৰে কিয় ওপৰত কৰে কি বেয়া কাম কৰিছে সিহঁতে দুখীয়াবিলাকক কিমান হেল্প কৰিছে সেইবিলাক ভিডিঅ'টো শ্বেয়াৰটো নকৰে কেতিয়াও আৰু নকৰিবই চাগে খালি ইনচাল্ট কৰিব এতিয়া ধৰি লওক এই ডিম্পুদা আৰু বিকাশ দাৰ কথা থৈছোঁ এতিয়া ধৰি লওক আৰু কিছুমান ইউটিউবাৰ আছে অময় দা আৰু এটা দীঘলী পুখুৰী পাৰ্কৰ ওচৰত এখন দোকান স্পাইৰেল পটেটো ঠিক আছে অময় দা আৰু স্পাইৰেল পটেটো মানস দা আৰু মনীষা বা তেখেতে ইমান ভাল কাম কৰি আগুৱাই গৈ আছে তেখেতকতো চবেইতো আশীৰ্বাদে দিয়ে তেখেতকতো চবেইতো আশীৰ্বাদে দিয়ে সেই আশীৰ্বাদ দিয়া কাৰণে আজি 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ উঠিছে মোৰ মতে 1 বছৰো হোৱা নাই নেকি 1 বছৰো হোৱা নাই চাগে না হৈছে মই ইমান গম নাপাওঁ কিন্তু মুঠতে হৈছে বহুত কম সময়তে 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছে কাৰণ কিয় ভাল কাম কৰি গৈছে তেখেতসকলে অময় দা আজি 87,000 কিমান আছিলে 7K না 8K ঠিক আছে 87.7K নে কিমান সেনেকুৱাই আছিল আৰু তেখেতৰ আজি ইমান হৈ আছে কালি বহিলৈ তেখেতৰ কিবা হৈ যাব 100K হৈ যাব কিয় কাৰণ তেখেতোতো বহুত ভাল কাম কৰিছে দুখীয়াবিলাকক ঘৰ বনাই দিছে তো এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰক না এইবিলাক ভিডিঅ' শ্বেয়াৰ কৰক ভাল পাম ভাল কমেণ্ট দিম আপোনাক মইতো সৰু সুৰা এটা জাষ্ট চেনেল খুলিছোঁ ছাবস্ক্ৰাইবাৰ হৈছে 54 নে 53 তো ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ যে ইনচাল্ট নকৰিব বেয়া লাগে ইনচাল্ট কৰিলে বেয়া লাগে কাৰণ ভালটোহে বিচাৰিব বেয়াটো কেতিয়াও নিবিচাৰিব আই লাভ টিম্পুদা আই লাভ বিকাশ দা কিয় কৈছোঁ ভাল কাম কৰি গৈছে সিহঁতক মই কমেই তেখেতৰ দুজনক মই আগত লৈ পেলাই মই ক'ম এখন গামোচা পিন্ধাই ক'ম আই লাভ ডিম্পুদা আই লাভ বিকাশ দা লগ যদি পালোঁ কমেই তো মোৰ কথা মই কমেই ভাল মানুহ খলাই ভালেই ক'ম আৰু বেয়াটোক বেয়া ক'বই কাৰণ তুমি বেয়াটো ক'বই আৰু তুমি বেয়া হৈছা তোমাক খালি মই বুজাবহে পাৰিম তোমাক মই বেয়া ফেলৰ পৰা তোমাক আঁতৰাই আনিব নোৱাৰিম তোমাক মই বুজাবহে পাৰিম ঠিক আছে সেইটো কথা আৰু এনেকৈ ইনচাল্ট নকৰিব আৰু চবৰে ভালটো ভাবিব তেতিয়া আপুনি ভাল ভিডিঅ' কৰক ভালটোৱে ভাবিব আৰু আপুনি আৰু চেষ্টা কৰি ভাল ভিডিঅ' বনাই যাওক মোৰ আশা থাকিলে আপুনি ভাল কাম কৰিব আৰু আগুৱাই যাব ডিম্পুদা বিকাশ দা অময় দা মানস দা মনীষা বা চবেই আগুৱাই যাব চব যিমান ইউটিউবাৰ আছে চব আগুৱাই যাওক মোৰ কামনা থাকিলে তো ভিডিঅ'টো এইটোৰ ওপৰতে আছিলে ইনচাল্ট কৰাৰ ওপৰত তো আজিলৈ বাই আই লাভ ইউ ৰাইজসকল তো আজিলৈ বাই